হেল্ল' এভৰিৱান, আজি আমি গৈ আছোঁ ঢেকীয়াখোৱা বৰনামঘৰ। ভাদ মাহ চলি আছে যে আমি এভৰি ভাদ মাহত যাওঁৱেই মানে, আৰু এইবাৰ বাও আহিল চ' মিলি গ'ল। আৰু এইখন হৈছে ঢেকীয়াখোৱা বৰনামঘৰৰ মেইন গেটখন। আহি পাই মাহঁতে শৰাইৰ কাৰণে যি বস্তু লাগে সেয়া কিনি ভিতৰত যোৱাৰ আগত ভৰিখন ধুই ল'লোঁ। ভিতৰত সোমাই কি যে ধুনীয়া পৰিৱেশ, এফালে নাম গাই আছে আৰু আনফালে ধূপৰ গোন্ধ। সঁচাকৈ দেই, ইয়াত আহিলে মনটো একদম ভাল লাগি যায়। আমি চাকি জ্বলাই ভিতৰত বহিলোঁ অকণমান, আৰু তাত নাম গাই আছিল সেয়া শুনিলোঁ অকণমান। আপোনালোকে শুনকচোন, কিমান যে ভাল লাগে ন। আমি প্ৰসাদ ল'লোঁ, তাৰপিছত একেবাৰে আমি চাহ খাওঁ বুলি গুচি গ'লোঁ। এয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। আৰু আপোনালোকেতো জানেই, ওলাই আহিলে ফুচকা মেইন খালোঁ। এয়া আমি পেক কৰি লৈ আহিলোঁ। ইমানে আছিলে, বাই।